বন্ধুসকল আমাৰ ইউটিউব চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি লৈ আহিছোঁ আমাৰ অসমীয়া সাঁতোৰৰ 4 নম্বৰ খণ্ড। যদি আপোনালোকে আগৰ খণ্ডকেইটা এতিয়ালৈকে চোৱা নাই আপুনি আমাৰ চেনেলৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰে। বন্ধুসকল ভিডিঅ'টোৰ শেষত আপোনালোকৰ কাৰণে আছে এটা বিশেষ সাঁতোৰ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বন্ধুসকল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি যাব, আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। তেনেহ'লে অকণো দেৰি নকৰি বলক আমাৰ প্ৰথম সাঁতোৰটো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথম সাঁতোৰটো হ'ল হাঁহটো পেলাই বাকলিটো খায়, ইনো কি বস্তু কোৱাচোন ভাই। প্ৰশ্নটো আকৌ এবাৰ কৈ আছোঁ বন্ধু বান্ধৱীসকল, হাঁহটো পেলাই বাকলিটো খায়, ইনো কি বস্তু কোৱাচোন ভাই। বন্ধুসকল ইয়াৰ উত্তৰটো আপুনি জানিলে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল ঔটেঙা, যাৰ আমি অকল বাকলিকেইটাই খাওঁ। আপুনি উত্তৰটো বিচাৰি পাইছিল নে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তেনেহ'লে বলক 2 নম্বৰ সাঁতোৰটো চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ 2 নম্বৰ সাঁতোৰটো হ'ল কি চাইছা মোক গিলি তম থোক, চাবহি মোক নিব কিন্তু তোক। আপুনি যদি ইয়াৰ উত্তৰটো জানে এতিয়াই কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল মাছ ধৰাৰ চেপা। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো বিচাৰি পাইছিল নেকি? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক আমাৰ 3 নম্বৰ সাঁতোৰটো কি চাওঁ। বন্ধুসকল আমাৰ 3 নম্বৰ সাঁতোৰটো হ'ল ৰঙাকৈ ৰেলখনি চকা কিন্তু নাই, চুই দিলে ঘূৰণীয়া হৈ যায়। প্ৰশ্নটো আকৌ এবাৰ কৈ আছোঁ বন্ধু বান্ধৱীসকল, ৰঙাকৈ ৰেলখনি চকা কিন্তু নাই, চুই দিলেই ঘূৰণীয়া হৈ যায়। কওকচোন সেইটো বাৰু কি? বন্ধুসকল যদি আপোনালোকে ইয়াৰ উত্তৰটো জানে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল কেৰেলোৱা। আপোনালোকে ইয়াৰ উত্তৰটো বিচাৰি পাইছিল নে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক 4 নম্বৰ সাঁতোৰটো চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ আজি 4 নম্বৰ সাঁতোৰটো হ'ল তলমূৰ কৰি থাকে বহি বহু কথা ভাবি গুণি, বিলৰ পাৰতে বহি থাকে কোন সেই মহামণি। যদি আপুনি ইয়াৰ উত্তৰটো জানে নিশ্চয় এতিয়াই কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হ'ল বগলী। আপোনালোকে বিচাৰি পাইছিল নে? যদি বিচাৰি পাইছিলে নিশ্চয় কমেণ্ট কৰি জনাই দিব। বলক আমাৰ 5 নম্বৰ সাঁতোৰটো কি চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ 5 নম্বৰ সাঁতোৰটো হ'ল নেগুৰ দীঘল দেউকাৰে উৰে, দুডাল হাৰে আকাশ ফুৰে। কওকচোন এইটো কি? যদি ইয়াৰ উত্তৰটো বিচাৰি ওলাব পাৰে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ উত্তৰটো হৈছে চিলা। আপুনি বাৰু বিচাৰি পাইছিলে ইয়াৰ উত্তৰটো? যদি বিচাৰি পাইছিলে কমেণ্ট কৰি জনাই দিব। এতিয়া বলক আমাৰ শেষৰ সাঁতোৰটো চাওঁ। বন্ধু বান্ধৱীসকল আমাৰ শেষৰ সাঁতোৰটো হ'ল সেইটো কি কাম হয় যিটো ল'ৰা আৰু ছোৱালীয়ে কাপোৰ খুলি কৰে। যদি আপুনি ইয়াৰ উত্তৰটো জানে এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। বন্ধু বান্ধৱীসকল ইয়াৰ সঠিক উত্তৰটো হ'ল গা ধোৱা কামটো। আপোনালোকে যদি বেলেগ কিবা ভাবি আছিলে মোৰ একো ক'ব লগা নাই। বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে এটা লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মানিছোঁ। নমস্কাৰ।